পিস্তল লৈ থকা, তেওঁলোকৰ ডাঙৰ ডাঙৰ হাতিয়াৰ লৈ থকা জেড কেটেগৰী চিকিউৰিটি আছে 26জন। আৰে ভাই, তুমি ইমান ডাঙৰ হিৰো, তুমি বোলে জননেতা, বিজেপিয়ে সদায় কৈ থাকে বোলে তেওঁ সমান ভাল পোৱা মুখ্যমন্ত্ৰী জন্মই হোৱা নাই, তেওঁৰ লগত কেলে 26জন চিকিউৰিটি লাগে? মানে নহয় কওক, মোৰ মতে কালি তেওঁ 26জন চিকিউৰিটি থকা বুলি কৈ দিয়াৰ পাছত তেওঁক মই আহ্বান জনাইছো, তেওঁ 26জন চিকিউৰিটি এৰি দিব লাগে। 10% ৰাখিলেও ৰাখক, 2.6 মানে 3জন চিকিউৰিটি ৰাখক, বাকীখিনি চিকিউৰিটি তেওঁ এৰি দিব লাগে, যদিহে তেওঁ সঁচাকে অসমৰ মানুহৰ মাজত জনপ্ৰিয়। আৰু আপুনি ভাবি চাওকচোন, 26জন চিকিউৰিটি নোহোৱাকে যদি চিনেমা হল এটালৈ হিমন্ত বিশ্ব শৰ্মা আহিব নোৱাৰে, তাৰমানে অসমৰ মানুহে তেওঁক টিটকাৰি মাৰিব, অসমৰ মানুহে চাগে তেওঁক চেণ্ডেল মাৰিব বুলি ভয় কৰিছে, কাৰণ জুবিন দাৰ ন্যায়টো তেওঁ দিয়া নাই। 26জন চিকিউৰিটি লৈ আহিব লাগে নেকি? মইতো কালি চিনেমা চাবলৈ গৈছো, মোৰ 2জন চিকিউৰিটি আছে, মই 2জনকতো বাহিৰত ৰাখি থৈ গৈছো। মইতো এজনো লৈ যোৱা নাই, মই মানুহৰ লগত লাইনত গৈছো, মানুহৰ লগত একেলগতে চিনেমা চাইছো, ইণ্টাৰভেলত চবৰ লগতে কথা পাতিছো, 100জন মানুহৰ লগত ফটো উঠিছো। যে তেওঁ জুবিন দাৰ চিনেমা চাবলৈ আহিব নোৱাৰে, তেওঁৰ লগত 26জন চিকিউৰিটি আছে। কেইদিনমানৰ আগতে তেওঁ কৈ থকা শুনিছিলো যে অসমৰ MLA মিনিষ্টাৰ বিলাকে চিকিউৰিটি এৰি দিব লাগে। আমাকো কৈছিলে যে তহঁতি চিকিউৰিটি কমা।